1948 চন সন্ধিয়া 5:17 দিল্লীৰ বিৰলা হাউচত গান্ধীজীক 3টা গুলি মাৰি হত্যা কৰা হৈছিল। এই ঘটনা আমি সকলোৱে জানো, কিন্তু যিটো কথা আমি নাজানো সেইটো হৈছে গান্ধীজীয়ে নিজৰ মৃত্যুৰ ঠিক আগৰ মিনিটতে ভৱিষ্যতবাণী কৰি দিছিল। অৰ্থাৎ তেওঁ আগতে জানিছিল যে তেওঁৰ হত্যা হ'ব। আচলতে যেতিয়া 5:10 নিজৰ নিয়মীয়া প্ৰাৰ্থনাৰ বাবে ইতিমধ্যে দেৰি হৈ পৰা গান্ধীজীক কাঠুৱাৰীৰ কিছুমান মানুহ লগ কৰিব অহাৰ কথা কোৱা হৈছিল, তেতিয়া তেওঁৰ উত্তৰ আছিল যে মই তেওঁলোকক প্ৰাৰ্থনাৰ পিছত মিলিম যদি মই জীয়াই থাকোঁ। কিছুমান কিতাপৰ মতে গান্ধীজী জানিছিল যে তেওঁৰ হত্যা হ'ব, কিন্তু তেওঁ তাক ৰোধ কৰিবলৈ কোনো ধৰণৰ কাম কৰা নাছিল, কাৰণ তেওঁ জীয়াই থাকিব বিচৰা নাছিল। হয়, মই জানো এই সকলোবোৰ কথা শুনিবলৈ বহুত বেয়া লগা কথা, কিন্তু এই তথ্যসমূহ মই নিজে কোৱা তথ্য নহয়, গান্ধীজীৰ ওপৰত লিখা কিছুমান মূল্যৱান কিতাপৰ পৰাই লাভ কৰা। গতিকে আহক এই সম্পূৰ্ণ ৰহস্যটো সমাধান কৰিবলৈ আমি তেওঁৰ মৃত্যুৰ আগৰ সেই 1 ঘণ্টাৰ বিষয়ে ভালদৰে বুজি লওঁ। গতিকে আৰম্ভ কৰোঁ সেই ঘণ্টাৰ ঠিক 1 ঘণ্টা আগৰ পৰাই, অৰ্থাৎ দুপৰীয়া 4 বজাৰ পৰাই, যেতিয়া চৰ্দাৰ পেটেলে গান্ধীজীৰ সৈতে মিলি তেওঁ আৰু নেহৰুৰ মাজৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু ৰাষ্ট্ৰৰ সংখ্যালঘুৰ বিষয়ে চলি থকা মতভেদৰ বিষয়ে আলোচনা কৰিছিল। তেওঁলোকৰ মাজত প্ৰায় 30 মিনিটৰ কথা বতৰা হৈছিল আৰু তাৰ পিছত 4:30 গান্ধীজীক খানা খাবলৈ দিয়া হৈছিল। কিন্তু তেতিয়াও চৰ্দাৰ পেটেলে তেওঁৰ সৈতে আলোচনা কৰি আহিছিল। এই 4 বজাৰ পৰা আৰম্ভ হোৱা আলোচনা 5 বজা যাই পায়, আৰু তাৰ মাজতে গান্ধীজীৰ নিচেই কাষত বহি থকা মানুহে তেওঁক বহুবাৰ 5 বজাৰ বাবে ইংগিত দিছিল, কাৰণ প্ৰতিদিনে ঠিক 5 বজাত গান্ধীজী জনসাধাৰণৰ মাজত বহি যিকোনো ধৰ্মীয় পুথি এখন পঢ়ি প্ৰাৰ্থনা কৰিছিল। আৰু সেইদিনা গান্ধীজীৰ অলৰেডি দেৰি হৈছিল, আৰু সেইবাবে মনুৱে শেষত 5:05 গান্ধীজীক দূৰৰ পৰা নিজৰ ঘড়ীৰ দিশে ইংগিত কৰি কোৱাৰ চেষ্টা কৰিছিল যে বহু দেৰি হৈ গৈছে, সকলোৱে প্ৰাৰ্থনাৰ বাবে অপেক্ষা কৰি আছে। এতিয়া এই ইংগিত পোৱাৰ লগে লগে গান্ধীজী তৎক্ষণাত মিটিঙৰ পৰা উঠি গৈছিল, আৰু গান্ধীজীয়ে মনুক কৈছিল যে নাৰ্ছে যদি পেচেণ্টক সঠিক সময়ত ঔষধ নিদিয়ে তেন্তে পেচেণ্ট মৰি যাব। গান্ধীজীৰ এই কথাটো বহুত গুৰুত্বপূৰ্ণ, কাৰণ গান্ধীজীৰ এই কোৱাৰ অৰ্থ আছিল যে মনুৱে তেওঁৰ নিজৰ মানুহ, তেওঁক প্ৰতিদিনে 5 বজাত ঔষধ অৰ্থাৎ প্ৰাৰ্থনাৰ সময় হোৱা বুলি কয়। যি কি নহওক, প্ৰাৰ্থনাৰ বাবে বাহিৰলৈ যোৱাৰ সময়ত কিছুমান লোক কাঠুৱাৰীৰ পৰা মিটিং কৰিবলৈ আহিছিল, যিটো কথাও মনুৱে গান্ধীজীক কোৱাৰ চেষ্টা কৰিছিল। কিন্তু এইটোৰ ওপৰতো গান্ধীজীৰ উত্তৰ আছিল যে মই তেওঁলোকক প্ৰাৰ্থনাৰ পিছত মিলিম যদি মই জীয়াই থাকোঁ। এই দুয়োটা কথা গান্ধীজীৰ ব্যক্তিগত ছেক্ৰেটাৰী বি কল্যাণজীয়ে নিজে গান্ধীজীৰ মৃত্যুৰ ঘটনা স্মৰণ কৰি লিখিছিল। এই দুয়োটা কথাৰ কেইমিনিটৰ পিছতে তেওঁৰ মৃত্যু হোৱাটো অলপ অদ্ভুত যেন লাগে, যে তেওঁ ইতিমধ্যে জানিছিল যে এইটো তেওঁৰ শেষ দিন। কিন্তু গান্ধীজীয়ে নিজৰ মৃত্যুক কেনেকৈ ভৱিষ্যতবাণী কৰিছিল বা তেওঁ কেনেকৈ গম পাইছিল? এনেধৰণৰ ভিডিঅ' বনাবলৈ বহুত ৰিচাৰ্জ, বহুত টাইম আৰু বহুত কষ্ট হয়। তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক আৰু কমেণ্ট কৰি দিয়ক। তো বলক আমাৰ কাহিনী আৰম্ভ কৰোঁ। গান্ধীজীক হত্যা কৰাৰ ঠিক 10 দিন আগতে তেওঁৰ ওপৰত ইতিমধ্যে এক হত্যাকাৰী প্ৰচেষ্টা হৈছিল। আচলতে 20 জানুৱাৰী 1948 চনত নাথুৰাম গডছে আৰু তেওঁৰ ভাই গোপাল গডছে লগতে 5 জন সাথীৰ সৈতে মিলি গান্ধীজীৰ ওপৰত এক হত্যাকাৰী প্ৰচেষ্টা কৰিছিল। এতিয়া এই 5 জনৰ ভিতৰত এই 2জনৰ নাম আপোনালোকে ভালদৰে মনত ৰাখিব, কাৰণ এই সম্পূৰ্ণ ষড়যন্ত্ৰত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুয়োটাই পাহুৱা আৰু বাৰ্জে। তেওঁলোকৰ পৰিকল্পনা এনে আছিল যে প্ৰথমতে পাহুৱাই এটা গ্ৰেনেড বিস্ফোৰণ কৰি মানুহৰ মাজত হুলস্থুলৰ সৃষ্টি কৰিব, আৰু তাৰ পিছত এই প্ৰাৰ্থনাৰ প্লেটফৰ্মৰ ঠিক পিছত এটা জালিয়া ৱালৰ পৰাই গান্ধীজীক গুলী মাৰিব, আৰু তেওঁলোকৰ ওপৰত এটা গ্ৰেনেডো দলিয়াই দিব। আৰু তাৰ লগতে কোনো যাতে ভুল নহয়, বাকী সদস্যসকলে মানুহৰ মাজত থাকি যদি গান্ধীজী পলায়ন কৰিবলৈ চেষ্টা কৰে তেন্তে চাৰিওফালৰ পৰা আক্ৰমণ কৰিব পাৰে। কিন্তু তেওঁলোকৰ এই পৰিকল্পনা ব্যৰ্থ, কাৰণ প্ৰথম বিস্ফোৰণৰ পৰা কোনো হুলস্থুলৰ সৃষ্টি নহল। বাৰ্জে যোনে প্ৰথমতে গুলী মাৰিব লাগিছিল, সেই গুলী মাৰাৰ ঠিক মুহূৰ্ততে এটা চকু বেয়া হোৱা মানুহ দেখিছিল, যিটো সি আপচাগুন বুলি বিশ্বাস কৰিছিল, সেইবাবে সি গুলীটো নামাৰিলে। আৰু পাহুৱাই যিয়ে বিস্ফোৰণ কৰিছিল তাক স্থানীয় লোকসকলে ধৰি পুলিচক দি দিলে, আৰু বাকী 6 জন লোকে সেই ঠাইৰ পৰা পলায়ন কৰিলে। যেতিয়া পুলিচে পাহুৱাক প্ৰশ্ন কৰিছিল তেতিয়া প্ৰথমতে তেওঁ আকো কোৱা নাছিল, কাৰণ নাম কোৱা নাছিল, কিন্তু 22 জানুৱাৰীত তেওঁ বিষ্ণু কৰকৰেৰ নাম কৈ দিলে। আৰু আক্ৰমণত অংশগ্ৰহণ কৰা কিছুমান লোক দিল্লীৰ কনট প্লেচৰ এলেকাত মাৰিনা হোটেলত আছে বুলি ক'লে, আৰু কিছুমান লোক হিন্দু মহাসভা ভৱনত আছে বুলি ক'লে। এতিয়া এইটো পুলিচৰ বাবে এটা বহুত ডাঙৰ সূত্ৰ আছিল। মহুৱাৰ বিবৃতিৰ ওপৰত পুলিচে মাৰিনা হোটেললৈ গৈ আৰু তেওঁলোকে হোটেলৰ উপস্থিতিৰ পৰাই সেই হত্যাকাৰীসকলৰ থকাৰ ভালেখিনি খবৰ পালে। কিন্তু দুখৰ খবৰ কথাটো এইটো যে ইমানখিনি এভিডেন্স পোৱাৰ পিছতো পুলিচে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ একশ্যন নললে। এতিয়া পাহুৱাৰ এৰেষ্টৰ খবৰ শুনি তেওঁৰ কাছাৰৰ বন্ধু, যি মুম্বাইৰ এটা প্ৰফেচাৰৰ কাম কৰি আছিল, জগদীশ চন্দ্ৰ জৈন বহুত শ্বক হৈ পৰিল, কাৰণ এটা সময়ত পাহুৱাই তেওঁক এবাৰ কথা বতৰাৰ গান্ধীজীৰ হত্যা কৰাৰ কথা কৈছিল। এই কথাটো জনাবলৈ এতিয়া প্ৰফেচাৰজনে তৎক্ষণাত ভাৰতৰ তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ পেটেলক কল কৰিলে, কিন্তু তেওঁ বিজি থকাৰ বাবে কলটো ৰিচিভ কৰিব নাপালে। তাৰ পিছত জৈনে তেতিয়াৰ বম্বে
প্ৰদেশৰ গৃহমন্ত্ৰী মোৰাৰজী দেশাইৰ ওচৰলৈ গৈছিল, কিন্তু এটা আৰ্টিকলত এনে উল্লেখ কৰা হৈছে যে এই খবৰ পোৱাৰ পিছত হত্যাকাৰীসকলৰ ওপৰত কোনো ধৰণৰ একচন নহল, বৰঞ্চ তেওঁলোকে জৈনকে ধমকাই কয় যে তুমি এই কথাবোৰ কেনেকৈ জানা, নে তুমি সেই হত্যাকাৰীসকলৰ সৈতে সংযোগ আছা। এতিয়া যদি এই আৰ্টিকলত সঠিক লিখা আছে আৰু সঁচাকৈয়ে এনে হৈছিল, তেন্তে হয়তো যদি এই তথ্যৰ ওপৰত নেতা আৰু পুলিচৰ সক্ৰিয়ভাৱে কাম কৰিলেহে তেন্তে গান্ধীজীক হত্যা কৰাৰ পৰা বচাব পাৰিলেহেঁতেন। কিন্তু দুখৰ কথা এইটো যে পৰিস্থিতি এনে হৈ পৰিছিল যে কাৰ্যবিধি লোৱা নাছিল, আৰু প্ৰথম হত্যাকাৰী প্ৰচেষ্টাৰ 6 দিনৰ পিছত অৰ্থাৎ 30 জানুৱাৰী 1948 চনত গডছে আৰু তেওঁৰ সাথীসকলে থানাক পুনৰ দ্বিতীয়বাৰ হত্যা কৰিবলৈ পৰিকল্পনা কৰিল। কেৱল এজনেই যাব এই মিছনৰ কাৰণে, কাৰণ বেছি লোকৰ সৈতে ধৰা পৰাৰ ভয়টো বেছি হৈ থাকে, আৰু এই কাৰণে গডছে পৰিকল্পনা পূৰ্ণ কৰিবলৈ ফ্লাইট লৈ দিল্লীৰ বাবে ৰাওনা হ'ল। কিন্তু এই কামটো কৰিবলৈ তেওঁক এটা নিৰ্ভৰযোগ্য পিষ্টল D9mm 1938 মডেল বেৰেটা ৰিভাইলৰ প্ৰয়োজন আছিল, যিটো তেওঁক গলিয়াৰ পৰা লাভ কৰিব লাগিছিল। এই পিষ্টলটো ভাৰতত পোৱাটো বহুত কঠিন আছিল, কাৰণ এইটো ইটালিয়ান ভেৰাইটিছৰ পিষ্টল আছিল, যিটো সেই সময়ত ব্ৰিটিছ আৰ্মি কৰ্নেল BB খুফিৰ তাতহে আছিল। তেওঁৰ পৰা এই পিষ্টল পুনৰ গডছে গলেৰ সৰ্ববৃহৎ আৰ্মছ ডিলাৰ জগদীশ গোয়েল আৰু হিন্দু মহাসভাৰ ডক্টৰ পাৰচুৰে এই দুজনৰ সংযোগৰ দ্বাৰা গডছে তেওঁলোকৰ পৰা এই পিষ্টল সেই সময়ত 500 টকাত কিনিছিল, অৰ্থাৎ আজিৰ তুলনাত এই পৰিমাণ প্ৰায় 70,000 পৰা 80,000 টকাৰ ওচৰে হ'ব। এইটো পিষ্টল কিনাৰ একমাত্ৰ কাৰণ আছিল য'ত 7টা বুলেট ৰাউণ্ড একেলগে মাৰিব পাৰি। এই পিষ্টলৰ পৰা বাচি যাবলৈ অসম্ভৱ আছিল, কিন্তু এই সকলোবোৰৰ সত্ত্বেও গান্ধীজীক হত্যা কৰিব পৰা নাছিল। কিন্তু গান্ধীজী নিজেও হয়তো নিজৰ হত্যা হোৱাটো ৰখাব পাৰিলে হয়, কাৰণ পুনৰ তেওঁৰ ব্যক্তিগত ছেক্ৰেটাৰী এই কথাটো নিজে কৈছিল যে প্ৰথম হত্যাকাৰী প্ৰচেষ্টাৰ পিছতো গান্ধীজীয়ে নিজৰ নিৰাপত্তা বৃদ্ধি কৰা নাছিল, আৰু কৈছিল যে যিসকলে স্বাধীনতাৰ বাবে নিৰাপত্তা ৰাখে তেওঁলোকে জীয়াই থকাৰ কোনো অধিকাৰ নাই। এতিয়া এই কথাটো তেওঁ কিয় কৈছিল, ইয়াৰ ওপৰত কিছুমান বিশেষজ্ঞই কয় যে গান্ধীজী ভাৰত পাকিস্তানৰ বিভাজনত বহুত দুখী হৈছিল, আৰু এই কাৰণে নিজে জীয়াই থাকিব বিচৰা নাছিল। আচলতে তেওঁ 2 অক্টোবৰ 1947 চনত কৈছিল যে মই অবাক আৰু লজ্জিত যে মই এতিয়াও জীয়াই আছো। 28 জানুৱাৰী যেতিয়া তেওঁৰ প্ৰথম হত্যাকাৰী প্ৰচেষ্টা হৈছিল, তেতিয়া তেওঁ কৈছিল যে হয়তো মোক মাৰিব সোধা মানুহকেইটা সঠিক আৰু মই ভুল। আৰু সেই হত্যা হোৱাৰ দিনতো অৰ্থাৎ 30 জানুৱাৰী 1948 চনত গান্ধীজীয়ে মনুক কৈছিল যে যদি মোক গুলী মাৰে আৰু মৰাৰ সময়ত মোৰ মুখৰ পৰা ভগৱানৰ নাম বাহিৰ হয়, তেন্তে মোক মহাত্মা বুলি মাতিবা, নহলে মোক মহাত্মা বুলি নামাতিবা। কিন্তু বন্ধুসকল, এইখিনিতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে যে কেৱল গান্ধীজীয়ে মানা কৰাৰ পিছত তেওঁৰ নিৰাপত্তাক বঢ়াই দিয়াটো সঠিক আছিল নে? কিন্তু প্ৰথম হত্যা কৰিব চেষ্টা কৰাৰ পিছত চৰ্দাৰ পেটেল আৰু নেহেৰুৱে প্ৰায় 30 জন পুলিচ অফিচাৰক বিৰলা হাউচৰ এলেকাত নিয়োগ কৰি ৰাখিছিল। কিন্তু দুখৰ কথা, গান্ধীজীয়ে তেওঁলোকক কোনো মানুহক পৰীক্ষা কৰাৰ পৰা মানা কৰি দিছিল। সেই পুলিচসকলে গান্ধীজীৰ এই আদেশ মানি লৈছিল, আৰু তেওঁলোকে এবাৰো নিৰাপত্তা বজাই ৰখাৰ চেষ্টা কৰা নাছিল, আৰু এই কাৰণে নাথুৰাম গডছে সহজতে পিষ্টলৰ ভিতৰলৈ সোমাবলৈ পাৰিছিল, আৰু ঠিক 5 বজাৰ পৰাই গান্ধীজীৰ অহাৰ অপেক্ষা কৰি দিছিল। প্লেন একদম সহজ আছিল, ভিতৰত সোমাই মানুহৰ মাজত থকা আৰু গান্ধীজী আহিলে তেওঁক গুলী মাৰি দিয়া। কিন্তু এইখিনিতে এটা সমস্যা আহিল, চৰ্দাৰ পেটেলৰ মিটিঙৰ কাৰণে গান্ধীজীৰ দেৰি হ'ল। সেইকাৰণে গডছে ভাবিছিল যে এই সকলোবোৰ কথা গান্ধীজীয়ে গম পালে, কিন্তু গডছে তথাপিও পুনৰ অপেক্ষা কৰিয়ে আহিছিল। আৰু যেতিয়া 17 মিনিট পিছত গান্ধীজীয়ে প্ৰাৰ্থনা প্লেটফৰ্মৰ দিশে আহি থকা দেখা পালে, আৰু তেতিয়া গডছে নিজকে ৰখাব নোৱাৰিলে আৰু গান্ধীজীৰ দিশে আগবাঢ়িবলৈ ধৰিলে। তেওঁ গান্ধীজীৰ ভৰি চুবলৈ চেষ্টা কৰিছিল, তেতিয়া মানুহ তেওঁক বাধা কৰিছিল, কিন্তু মানুহে এনে কৰাৰ লগে লগে গডছে তেওঁক ধাক্কা দিলে আৰু নিজৰ পিষ্টলৰ পৰাই ঠিক 5:17 গান্ধীজীৰ ওপৰত 3টা গুলী মাৰি দিলে। এতিয়া আৰু এটা অদ্ভুত কথা শুনো। অপেন মেগজিনৰ মতে নাথুৰাম গডছে গ্ৰেপ্তাৰৰ পিছত দিল্লী হাইকোৰ্টত ট্ৰায়েল আৰম্ভ হৈছিল, কিন্তু এই কেছত নাথুৰাম গডছে আৰু দুজনমানৰ বাহিৰে বাকী সকলৰ ওপৰত কোনো ধৰণৰ কেছ ৰেজিষ্টাৰ নহয়। আচলতে গডছেক পিষ্টল যোগান কৰা জগদীশ গোয়েল, ডক্টৰ পাৰচুৰে ফাইনেল চাৰ্জশ্বিটত নামো নাছিল, যদিও ট্ৰায়েল কোৰ্টে পাৰচুৰেক যাজীৱন কাৰাদণ্ড শুনাইছিল, কিন্তু পাছত পাঞ্জাৱ হাইকোৰ্টে তেওঁক নিৰ্দোষ কৰি দিলে। এতিয়া কিছুমান ইতিহাসবিদৰ মতে এনে হৈছিল কাৰণ যেতিয়া ভাৰতীয় চৰকাৰে হায়দৰাবাদত নিজামৰ বিৰুদ্ধে অক্ষাৰুণ্টিক যুদ্ধ কৰিছিল, তেতিয়া হিন্দু মহাসভা আৰু বিশেষকৈ গডছেক পিষ্টল দিয়া ডক্টৰ পাৰচুৰে ইয়াত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, আৰু এই কাৰণে হয়তো তেওঁলোকৰ নাম ফাইনেল চাৰ্জশ্বিটৰ পৰা আঁতৰাই দিয়া হৈছিল। গতিকে এইটো আছিল বন্ধুসকল গান্ধীজীৰ মৃত্যুৰ বহুতো জটিল কাহিনী, য'ত এই ঘটনাৰ বাবে এতিয়াও বহু মানুহৰ ওপৰত আঙুলি তুলিব পাৰি। কিন্তু আপোনাৰ মতে কাৰ ভুল আছিল? কাৰণ এইটো ইতিহাসৰ এটা বহুতো অশূন্য অংশ। গতিকে কমেণ্টত কওক, আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।